নমস্কাৰ আৰডিজ কিচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ পটল আৰু পনীৰৰ পৰা বনোৱা এটা নিৰামিষ ৰেচিপি। যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। এতিয়া চাওঁ আহক আমি কি লৈছোঁ। এয়া লৈছোঁ আমি বতৰৰ পাচলি পটল, লগতে লৈছোঁ অকণমান পনীৰ। এয়া চাওক আমি এটা কেনেকৈ বনাম। পটলখিনি প্ৰথমতে এনেকৈ আমি পটলৰ যেনেকৈ ভাজি বনাবলৈ আমি গুচাই লওঁ, বাকলিটো তেনেকৈ অকণমান গুচাই ল'ব। এয়া গোটেইখিনি তেনেকৈ গুচাই ল'ব। গুচাই লোৱাৰ পাছত আমি তাৰ ভিতৰৰ অংশখিনি এনেকৈ উলিয়াই দিম। মই এখন দীঘল এনেকুৱা চুৰি লৈছোঁ। এয়া চাওক অলপ ৰুকি দিলে ভিতৰৰ অংশখিনি গুটিৰে সৈতে এনেকৈ আমি উলিয়াই লৈছোঁ। এনেকৈ ভিতৰত সোমোৱাই দিলে তাৰ পৰা এনেকৈ ভিতৰৰ অংশখিনি উলিয়াই দিছোঁ। এয়া চাওক প্ৰতিটোৰে আমি তেনেকৈ উলিয়াই ল'ম। খুব সাৱধানেৰে ল'ব, নহ'লে পটলটোৰ ফাটি যাব পাৰে। এয়া নহ'লে আপোনাৰ যদি এনেকুৱা চুৰি নাথাকে তেনেহ'লে সৰু চামুচৰ নাল এটা দিও আপুনি উলিয়াব পাৰে। এয়া চাওক আমি এনেকৈ প্ৰতিটোৰ পৰা উলিয়াই ল'লোঁ। এয়া চাওক পটলৰ ভিতৰখন কি ধুনীয়াকৈ চুঙাৰ নিচিনা হৈ গ'ল। এয়া পটলটো খালী হৈ গ'ল। এতিয়া আমি ইয়াৰ ভিতৰত পনীৰৰ পুৰখিনি ভৰাই যাম। এয়া আমি ল'লোঁ পনীৰখিনি এনেকৈ অকণমান মিহি কৰি ল'ব আৰু তাৰ লগত আমি মিলাই দিম অকণমান নিমখ আৰু হালধি। এতিয়া আমি এইখিনি পুৰ বনাই পটলখিনিৰ ভিতৰত ভৰাই যাম। এয়া চাওক পটলখিনি আমি অলৰেডি খালী কৰি থৈছিলোঁ। এয়া পটলখিনিৰ ভিতৰত আমি পনীৰৰ পুৰখিনি দি যাম। এনেকৈ এটা এটাকৈ দি যাম। সদায় আপুনি পটলৰ ভাজি বা পটলৰ ডালনা খাই থকাতকৈ কেতিয়াবা এনেকৈ বনাবচোন, খুবেই ভাল লাগে। এয়া চাওক নিৰামিষ খোৱা মানুহৰ কাৰণে খুবেই ধুনীয়া। কেতিয়াবা অকণমান যত্ন কৰি বনালে হ'ল। এয়া আমি পনীৰখিনি ভৰাই ল'লোঁ ধুনীয়াকৈ। এতিয়া আমি ইয়াক ফ্ৰাই কৰিম। ফ্ৰাই কৰিবলৈ এয়া চাওক অকণমান ময়দাত পানী অকণমান মিলাই লৈছোঁ, তেতিয়া তাৰ ময়দাৰ আঠাখিনি হৈ যায়। তাৰ মুখখনত এয়া চাওক পটলৰ যিকেইটা আমি টোপকেইটা কাটি ৰাখিছিলোঁ এয়া এনেকৈ ইয়াক লগাই দিছোঁ। এইটো ফ্ৰাই কৰিবলৈ সুবিধা হয়, তেতিয়া আমাৰ পনীৰখিনি বাহিৰলৈ ওলাই নাহে। এয়া চাওক আমি এখন পেনত তেল গৰম কৰিছোঁ আৰু পটলখিনি আমি এতিয়া এটা এটাকৈ অলপ ফ্ৰাই কৰি ল'ম। এয়া চাওক গোটেইকেইটা পটল আমি দি লৈছোঁ। ইয়াৰ লগত অকণমান দিলোঁ হালধি আৰু নিমখ দি পেলাই আমি ইয়াক ফ্ৰাই কৰিম। খুব বেছি ফ্ৰাই নকৰিলেও হ'ব, হাফ ফ্ৰাই কৰিব লাগে। চাওক এতিয়া ইয়াৰ মুখখন খুলি গ'লেও আপোনাৰ দিগদাৰ নহয়। আমাৰ পনীৰখিনি ভিতৰত ধুনীয়াকৈ ছেট হৈ যাব। পনীৰখিনি ছেট হৈ যোৱাৰ লগালগ তাৰ টোপটো খুলি গ'লেও আমাৰ এতিয়া দিগদাৰ নহয়। পটলখিনি এতিয়া আমি কাঢ়ি ল'লোঁ। এইখিনি আমি এতিয়া গ্ৰেভিৰ কাৰণে ৰেডি কৰিম। আপুনি নিৰামিষ গ্ৰেভিও বনাব পাৰে। মই এয়া লৈছোঁ পিঁয়াজ, বিলাহী, আদা, নহৰু, অকণমান কেঁচা জলকীয়া। এয়া পিঁয়াজখিনি কাটি এনেকৈ এটা চপাৰত মই পিঁয়াজখিনি ধুনীয়াকৈ মিহি কৰি লৈছোঁ আৰু বিলাহীখিনিও মিহি কৰি লৈছোঁ। আপুনি কাজু আৰু মগজদানাৰ পেষ্ট বনাইও ইয়াত দিব পাৰে। পিঁয়াজ নোখোৱা মানুহখিনিয়ে তেনেকৈ খাব পাৰে। এয়া চাওক পিঁয়াজ আৰু বিলাহীখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি গ্ৰেভিখন বনাই লওঁ। পটল ভাজি থোৱা তেলখিনিতে আমি আৰু অকণমান তেল দি দিছোঁ। মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ, আপুনি আপোনাৰ পচন্দৰ অনুসৰি তেল ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক এতিয়া আমি পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি খুব ধুনীয়াকৈ ভাজি লোৱাৰ পাছত আপুনি বিলাহীখিনি দি দিব। এয়া আমি বিলাহী দি দিলোঁ। বিলাহী দি দিয়াৰ লগালগ আমি নিমখ আৰু হালধি দি দিম। এয়া হালধি দিয়া আছে আৰু দি দিলোঁ এতিয়া নিমখ। ইয়াৰ লগত আপুনি যিকোনো মছলা আপুনি দিব পাৰে। মই দিওঁ ৰেড চিলি পাউডাৰ আৰু অকণমান গৰম মছলা। এয়া চাওক পিঁয়াজ আৰু বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ব। ভাজি লোৱাৰ পাছত এয়া দিলোঁ অকণমান ৰেড চিলি পাউডাৰ আৰু অকণমান দিলোঁ গৰম মছলা। তাৰপিছত আপুনি অকণমান দৈ এনেকুৱা দি দিব পাৰে। মই অকণমান দৈ ব্যৱহাৰ কৰিছোঁ। দৈ অকণমান দি দিম এতিয়া ইয়াতে। দৈ দি দিয়াৰ লগালগ আপোনাৰ গ্ৰেভিখন খুব ধুনীয়া হৈ যায়। এয়া চাওক আমি খুব বেছি পনীয়া গ্ৰেভি নবনাওঁ, অকণমান পটলখিনিৰ লগত লাগি থকাকৈ গ্ৰেভি এটা বনালে হ'ল, তেতিয়া খুব ভাল হয় খাবলৈ। এয়া চাওক ভালকৈ ভাজি ল'লোঁ। ইয়াত পানী এতিয়া অলপ পানী দি দিম। এয়া অকণমান পানী দি দিলোঁ। পানীখিনি অকণমান উতলি আহিলে আমি পটলখিনি দি দিলোঁ। এয়া আমাৰ ভাজি থোৱা পটলখিনি ধুনীয়াকৈ দি দিলোঁ আৰু এইখিনি এতিয়া ল' ফ্লেমত বনাইছোঁ আৰু এতিয়া ইয়াক কুক হ'বলৈ অকণমান 5 মিনিটমান আমি ঢাকি দিলোঁ। এয়া চাওক ঢাকনখন উঠাই দিয়াৰ পাছত আমাৰ পটলখিনি প্ৰায় সিজিয়ে গ'ল। পটলখিনি সিজিয়ে থাকে, গ্ৰেভিখনৰ লগত অকণমান মিলি গ'লেই হ'ল। এতিয়া আমি ধনিয়া দি দিলোঁ। আমাৰ এইখিনি খাব পৰা হৈ গ'ল। এয়া চাওক খুব ধুনীয়া হয় খাবলৈ। আপুনি ভাত ৰুটি যিকোনো লগত খাব পাৰে আৰু নিৰামিষ খোৱা মানুহৰ কাৰণে খুবেই ভাল। যিদিনা আমি ঘৰত নিৰামিষ খাওঁ এনেকৈ অকণমান যত্ন কৰি বনাবচোন।
এয়া চাওক আমাৰ ৰেডি হৈ গ'ল পটল আৰু পনীৰৰ এটা সুস্বাদু ব্যঞ্জন এয়া। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।